वेलकम टू फिनो पेमेंट बैंक। आज मैं गई आसो फिनो बैंकत कास्टमार एकाउंटत बहुत समय कि है प्रब्लेम एटा हो थाके रिन्यूअल 60 बुली एटा प्रब्लेम आहि थाके। এই प्रब्लेमটোৰ কাৰণে টকা উঠাব নোৱাৰে জমাও দিব নোৱাৰে। এই प्रब्लेमটো যদি হয় কোনোবা কাস্টমাৰৰ কেনেকৈ আমি দূৰ কৰিম? প্ৰথমতে আমাৰ ফিনোমিত্র এপছত যাব লাগিব। আমাৰ বিসি আইডি আৰু পাসওয়ার্ড দি অৰ্থাৎ সিএসপি আইডি আৰু পাসওয়ার্ড দি লগইন কৰিব লাগিব। তাৰ পিছত কাস্টমাৰ যোনজন কাস্টমাৰ ফ্ৰম 60 লাগি আছে তেওঁৰ মোবাইল নাম্বাৰটো দি সার্চ কৰিব এনেকৈ। চার্জ কৰাৰ পিছতে ডাউনলোডিং এপ্লিকেশন সেটিং প্লিজ ওয়েট অলপ টাইম আপুনি ওয়েট কৰিব লাগিব। আপুনি যেতিয়া অলপ টাইম ওয়েট কৰিব তাৰ পিছত চাব কাস্টমাৰৰ নেম আৰু ইনফৰমেশন একাউণ্টৰ লাষ্টৰ 4টা সংখ্যা আৰু কিবা কিবি ইনফৰমেশন ইয়াত দেখাব। দেখুৱাৰ পিছতে আপুনি কি কৰিব লাগিব? এতিয়া যে ৰিনিউৱেল লাগি আছে আপুনি গম পোৱা নাই, কেনেকৈ গম পাব? তাৰ এটা বিকল্প ব্যৱস্থা হ'ল আপুনি কেশ উইথড্ৰত যাব লাগিব। কেশ উইথড্ৰত যেতিয়া আপুনি যাব, ইয়াত চাওক কেশ উইথড্ৰল বুলি এটা অপশ্যন আছে, ইয়াত যাব চাইছে আপুনি ফ্ৰম 60 ৰিনিউৱেল লাগি আছে, অৰ্থাৎ কাস্টমাৰজনে একাউণ্ট কৰাৰ সময়ত পেন কাৰ্ড দিয়া নাই, তাৰ কাৰণে ফ্ৰম 60 লাগি আছে। কেনেকৈ ফিল কৰিম? কাস্টমাৰৰ নেম সব ইনফৰমেশ্যন ইয়াত আহি গ'ল। তাৰপিছত আমি ইয়াত যাব লাগিব, ন কৰিব লাগিব। ন কৰাৰ পিছতে এয়া এনুৱেল এগ্ৰিকালচাৰ ইনকাম আমি 1000 দিলোঁ, আদাৰ এগ্ৰিকালচাৰ ইনকাম আমি 1000 দিলোঁ। এনেকৈ আপোনালোকৰ যিমান ইনকাম দি দিব পাৰে। তাৰপিছত এতিয়া কাস্টমাৰ যে একাউণ্টটো খুলিছিল, কোনটো মোবাইল দি একাউণ্টটো খুলিছিল সেই মোবাইলত এটা 4টা সংখ্যাৰ OTP গৈছে। আমি যেতিয়া নেক্সট কৰিছোঁ OTP গৈছে, OTPটো যোৱাৰ পিছতে OTPটো আমি ফিল কৰিব লাগিব। OTPটো ফিল কৰাত অলপ টাইম লাগি আছে কাৰণ OTPটো সেইটো মোবাইলত গৈ আছে, আপুনি অলপ ৱেইট কৰিব। যেতিয়া আপুনি ফ্ৰম 60 ৰিনিউৱেলৰ 4টা সংখ্যাৰ এটা OTP যাব, সেই OTPটো আপুনি যেতিয়া ফিল কৰি দিব ইয়াত, এতিয়া মোৰ OTPটো আহি গ'ল অলৰেডি। আপোনাৰ যোনটো OTP গৈছে কাস্টমাৰৰ মোবাইলত সেই OTPটো ফিল কৰাৰ পিছত ফ্ৰম 60 সাকসেসফুল বুলি হৈ যাব। তেতিয়া আপুনি ফিনিশ কৰি দিব। তেতিয়া চাব আপোনাৰ আমি চেক কৰি দেখাই দিম ফ্ৰম 60 সিগনেলটো নাহিব, অৰ্থাৎ পেন কাৰ্ড নোহোৱাকৈ কাস্টমাৰ যোনটো একাউণ্ট কৰিছে এতিয়া সেই একাউণ্টৰ পৰা পইচাটো উঠাব পাৰিব। ঠিক আছে, এতিয়া কেশ উইথড্ৰত আমি যোৱাৰ আগতে বেলেঞ্চ ইনকুৱাৰীটো কৰি ল'ম। বেলেঞ্চ ইনকুৱাৰীটো আমি কৰিব পাৰিছোঁ আৰামত। যেতিয়া ফ্ৰম 60 থাকে তেতিয়া হয়তো আপুনি কৰিব নোৱাৰিব, পইচা উঠাবও নোৱাৰিব। এতিয়া আমি বেলেঞ্চ ইনকুৱাৰী সাকসেসফুল হৈ গৈছে, কাস্টমাৰৰ একাউণ্ট বেলেঞ্চটো শ্ব' কৰি দিছে ৰাইট হেণ্ডৰ ফালে। আপুনি এনেকৈ গৈ কিনে টকাটো উঠাই ল'ব পাৰি। এতিয়া কেশ উইথড্ৰলত যাম। কেশ উইথড্ৰলত গৈ কিনে কাস্টমাৰৰ একাউণ্টৰ টকা ধৰি লওক এটা অনুমানিক আমি ইয়াত লৈ ল'ম। যেতিয়া মাইনৰ একাউণ্ট হ'ব 5000ৰ ওপৰত আপুনি উঠাব নোৱাৰে, যেতিয়া মেজৰ একাউণ্ট হ'ব 25000ৰ ওপৰত উঠাব পাৰিব, অৰ্থাৎ 25000ৰ ওপৰত উঠাব পাৰিব। এতিয়া আমি 8000 দিয়ে ট্ৰাই কৰি আছোঁ আপোনাক দেখাবৰ কাৰণে। মাইনৰ একাউণ্ট হয় এইটো, অৰ্থাৎ পেন কাৰ্ড নাই তেওঁৰ। সেই একাউণ্টৰ পৰা এতিয়া 8000 দিছোঁ। আমি চাৰ্জ কেলকুলেশ্যন কৰাৰ লগে লগে দেখাই দিব অলৰেডি যে 8000 নুঠিব বুলি। ঠিক আছে, ইয়াত দেখাইছে 5000হে উঠাব পাৰিব, অৰ্থাৎ 5000হে উঠাব পাৰিব। এতিয়া আমি 5000 মাৰি চাম। এতিয়া চাৰ্জ কেলকুলেশ্যন হৈ গৈছে। এতিয়া নেক্সট যেতিয়া কৰিম, কৰাৰ পিছতে কাস্টমাৰৰ ফিংগাৰটো ল'ম। ফিংগাৰটো লোৱাৰ পিছত এতিয়া ফিংগাৰ প্ৰিণ্ট ডিভাইচটো কানেক্টিং কৰা থাকিব, এইটো অথেণ্টিকেশ্যন ল'ব, অৰ্থাৎ আপুনি উঠাব পাৰিব টকাটো। চাইছে এনেকৈ আপুনি সলভ কৰিব পাৰিব। আৰু মই ডিষ্ট্ৰিবিউটৰ ফিনো বেংকৰ অসমৰ, যদি কাৰোবাৰ ফিনো বেংকৰ পাছবুকৰ দৰকাৰ আছে তেনেহ'লে আপোনালোকে মোৰ অলৰেডি হোৱাটছআপ নাম্বাৰটো মই দি দিছোঁ। সেই হোৱাটছআপ নাম্বাৰত আপোনালোকে আপোনাৰ এড্ৰেছ পঠাই দিব পাৰে আৰু কেছ অন ডেলিভাৰীটো পাছবুক ল'ব পাৰে। কিবা এটা পে'মেণ্ট কৰিব লাগিব ফাৰ্ষ্টত, কাৰণ আমাৰ কুৰিয়াৰ চাৰ্জেছ আছেতো। মোৰ হোৱাটছআপ নাম্বাৰটো অলৰেডি দিছোঁ আৰু এইটো চেনেলত সকলোবোৰ ট্ৰেইনিং দিয়া হয় ফিনো বেংকত কেনেকৈ একাউণ্ট খোলে। আৰু যদি কাৰোবাৰ CSP লাগে তেনেহ'লে মোৰ এইটো নাম্বাৰত যোগাযোগ কৰিব, মই যিকোনো জেগাত CSP দিব পাৰোঁ। থেংক ইউ ফৰ ৱাচিং, অল দ্য বেষ্ট।